সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি শান্তি আশ্ৰম চাম। এই ভিডিঅ'টোৰ যোগেদি আমি শান্তি আশ্ৰমখন দেখুওৱাৰ চেষ্টা কৰিম। যোৰহাট নগৰৰ পৰা প্ৰায় 12 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই শান্তি আশ্ৰমখন। ব্ৰহ্মপুত্ৰৰ পাৰত নিমাতীৰ ককিলামুখত এই শান্তি আশ্ৰমখন অৱস্থিত। এটি বৰ সুন্দৰ পৰিৱেশ এই শান্তি আশ্ৰমখনৰ। বৰ আধ্যাত্মিক ভাৱসম্পন্ন এটি পৰিৱেশ তাত গ'লে জাগৃত হৈ উঠিলে। এই শান্তি আশ্ৰমখন 1912 চনতে স্বামী নিগমানন্দদেৱে প্ৰতিষ্ঠা কৰিছিলে। এই শান্তি আশ্ৰমখন প্ৰতিষ্ঠা কৰাৰ মূলতে তেওঁৰ উদ্দেশ্য আছিলে যে সনাতন ধৰ্ম প্ৰচাৰ কৰা। বলক আমি চাওঁ শান্তি আশ্ৰমখন। আৰু ইয়াৰ কাষতে অৰ্থাৎ ককিলামুখতে আমাৰ অৰণ্য মানৱ শ্ৰীযুত যাদৱ পায়ংদেৱৰ বাসগৃহ। সেই শান্তি আশ্ৰমৰ প্ৰায় ওচৰতে আছে বুলি ক'ব পাৰি। ভিডিঅ'টো চাই নিশ্চয় ভাল পাব। এটি বৰ সুন্দৰ পৰিৱেশ তাৰ যিহেতু। বলক চাওঁ।